Hey guys, welcome back to my YouTube channel. আজি পাব আজি মই যাই আছো কামাখ্যা মন্দিৰ আৰু এনেকৈ কামাখ্যা মন্দিৰত মই আহিছো ফাইনেলি আমি কামাখ্যা মন্দিৰ যাই পোৱা নাই আৰু এনেকৈ বুলি কামাখ্যা মন্দিৰলৈ যাই আছো আৰু এনেকৈ গাইছ ইমান ভিৰ ইফালে সিফালে গোটেই মানুহ হৈ আছে ফাইনেলি বহুত মানুহ আৰু লগতে আমি এনেকৈ আহি আছো আৰু ইমান ভিৰ আপোনাৰ গাড়ী মটৰ বহুত ভিৰ গাইছ ভিৰত থাকিব পৰা নাই আৰু এনেকৈ আমি চাইড লৈ লৈছোঁ চাইড লৈ কিনে ধুনীয়াকৈ যাই আছোঁ মানে অলপ সময়ৰ পিছতে আমি কামাখ্যা মন্দিৰত উপস্থিত হ'ম তো কামাখ্যা মন্দিৰত চাওঁ আজি কেনেকুৱা কি হৈ আছে পৰিস্থিতি আৰু আজি লাষ্ট বুলি শুনা হৈছে আমি এনেকৈ উঠি ল'লোঁ আৰু এইফালে ইমান মানুহ গাইছ মানুহবোৰ একদম মানুহ দেখা পাইছে আৰু এনেকৈ ভিৰ হৈ যাই থাকিব লাগিব তো আপোনালোকে ব্লগটো লাষ্টলৈ চাই থাকক ভিডিঅ'বোৰ একদম ডেঞ্জাৰ এইবোৰ মানুহ চাওক গাইছ ইমান গৰম দিছে আৰু ইমান ভিৰ আমি এনেকৈ যাই আছোঁ লগতে এইবোৰ মানুহ গাইছ আৰু লগতে এইখন এখন পাহাৰ আছে আৰু ধুনীয়াকৈ আমি এনেকৈ চাই থাকিম আৰু লগত ভিতৰত আপোনালোকক দেখাই আছোঁ কেনেকুৱা পৰিস্থিতি হৈ আছে আৰু গাইছ এনেকৈ আমি আহি এই ভিতৰলৈ এনেকৈ সোমাই যাব লাগিব আৰু আপোনালোকে যদি সোমাই সাহস আছে সেই মানুহে আহিব যেনেকৈ আপোনালোকে ডাইৰেক্ট নাহিব গাইছ বাহাত বহুত কষ্ট আছে আৰু এনেকৈ উঠিব লাগিব এনেকৈ যাই আপোনালোকে সেই মন্দিৰ চেৰাব লাগিব আৰু লগতে ইমান ভিৰ পূৰা ৰ'দ দিছে গৰমত উঠিব পৰা নাই গাইছ আৰু এনেকৈ আমি যাই কিছুমান সময়তে আমি ধুনীয়াকৈ যাম আৰু মজাকৈ আৰু আমি এনেকৈ আহি এখন দেখা পালোঁ ছোৱালী এনেকৈ যাব লাগিব গাইছ আমি এনেকৈ উঠি লৈ কিনে মানে ইয়াতে ইমান মানুহৰ ফলত মানে চেণ্ডেল কি হ'ব একো ধৰব নোৱাৰিব সেইখিনি ভাবিছোঁ আমি চেণ্ডেল কি হ'ল মানে এটা কথা লুকাই থৈ দিওঁ আমাৰ মানে চিক্ৰেট জেগাত থৈ দিওঁ এনেকৈ পাহাৰীয়া জেগাত ধুনীয়াকৈ থৈ দিওঁ আৰু চেণ্ডেলযোৰ থৈ মজাকৈ ওপৰত যাই আছোঁ চাই আছোঁ ওপৰত যাই যাওঁ আৰু ওপৰৰ বাৰ দেখাই ইফালে ইমান মানুহে নন ষ্টপ মানুহ আৰু লগতে আমি নন ষ্টপ খোজ কাঢ়ি আছোঁ মোটামুটি আমাৰ 1 ঘণ্টা পাৰ হৈ যাব আমি ইথানলৈ পোৱা নাই তো গাইছ চাওক কিমান খোজ কাঢ়িব লাগে আৰু খোজকাঢ়ি আমি কামাখ্যা মন্দিৰলৈ উপস্থিত হমেই চাৰ্কাছ চলিছে এইবোৰ চাৰ্কাছ চলি আছে আৰু এনেকৈ পানী মাৰি আছে গাই চাওক এই মুখত পানী মাৰি আছে কিবা কৰি আছে আৰু আমি এনেকৈ যাই আছোঁ ঘৰলৈকে এনেকৈ যাই আছোঁ ফিৰি মাজে গৰমত আমি এনেকৈ যাই আছোঁ আৰু অলপ সময়ৰ পিছত আমি কামাখ্যা মন্দিৰত উপস্থিত হ'ম এনেকৈ চাওক কিমান মজা আৰু এনেকৈ আমি পাহাৰৰ পৰা উঠি ইয়াৰ পৰা এনেকৈ যাই থাকিম আৰু অলপ পিছত আমি এনেকৈ কামাখ্যা মন্দিৰত উপস্থিত হ'ম আৰু ভিডিঅ'টো আপোনালোকে পূৰা লাষ্টলৈকে চাই থাকক যাৰ হিমত আছে তেওঁলোকে আহক গাইছ ইমান গৰম আৰু গাইছ কিছু হাই প্ৰেছাৰ মানুহে একদম বুজিব পৰা নাই ইমান গৰম দি আছে ফাইনেলি আপোনালোকে যোনে আহিম বুলি ভাবিছে আহক কিন্তু বহুত কষ্ট গাইছ মাথা ঘূৰাই যাব পাৰে ইমান গৰম দিছে পূৰা ৰ'দ দি আছে তো গাইছ আহি ভাবিছে তো আপোনালোকে একদম ৰেচপেক্ট দি আহক আৰু নিজৰ বলত আহক আৰু আমি এনেকৈ গাইছ চাই এনেকৈ লগতে এইবোৰ এনেকৈ গান চান গাই আছে এনেকৈ গান গাই চাই লগতে এনেকৈ চাই আমি এনেকৈ যাই আছোঁ আমি অলপমান এটা ৰেষ্ট কৰোঁ মানে ইমান গৰমত থাকিব পৰা নাই য'ত আমি অলপমান ভাবিলোঁ এটা আমাৰ ৰেষ্ট লওঁ আৰু ইয়াতে আমাৰ ৰেষ্ট লৈ আৰু আমি ষ্টাৰ্টিং কৰিম তো গাইছ মানে সিফালে যাব পাৰিলোঁ হয় কিন্তু আমি সিফালে যাব নোৱাৰিলোঁ কাৰণ সিফালেদি মানে আমাৰ প্ৰব্লেম কি আছে সিফালে আমাক আৰু ঘূৰিবলৈ দিছে মানে কি ইফালে ঘূৰি গৈছে নহ'লে আমি জল্দি পালোঁ হয় কি গাইছ নাজানো ইমান দূৰ ঘূৰিব লগা হৈছে ফাৰ্ষ্ট টাইম আহিছোঁ আৰু নাহোঁ আৰু গাইছ ইমান গৰমত থাকিব পৰা নাই আৰু ৰখি কিনে আমি ৰখি কিনে আৰু ষ্টাৰ্টিং কৰিম কিমান গৰম দি আছে আৰু গৰমত আমি গৰম আৰু সঁচাই গেট মাৰি থৈ দিছে মানে কি প্ৰব্লেম গৰমতে মজা বোলে আণ্টিৰ গৰমতে মজা তো গাইছ আমি যাই আছোঁ আৰু লাহে এনেকৈ যাই থাকিম আৰু ইমান গেট মাৰিছে মানে গৰম লাগিছে মানুহ গাইছ অলপ মানে মাথা চাথা শেষ হৈ গৈছে ভিডিঅ' চাই দিয়ক হা তো
গাইজ ফাইনেলি 1 ঘণ্টাৰ ওপৰত হৈ গ'ল আৰু আমি এনেকৈ লাইন ধৰি আছোঁ সেইফালৰ পৰা মানুহ আৰু এইফালৰ পৰা দেখিছোঁ আৰু এনেকৈ চাই আছোঁ গাইজ ফাইনেলি 1 ঘণ্টা বা 2 ঘণ্টা পাৰ ধৰিছে আৰু আমি যাই আছোঁ এনেকৈ এতিয়ালৈকে পোৱাই নাই বলক চাই দিম ফাইনেলি মানে কামাখ্যা মন্দিৰৰ গেটটো হিচাপ আমি বিন্দাছ এনেকৈ ধুনীয়াকৈ লাহে লাহে সোমাই যাম আৰু আপোনালোকক দেখাই আছোঁ ভিতৰত কেনেকুৱা অৱস্থা লাহে লাহে আহোঁতে আমি কামাখ্যা মন্দিৰৰ গেটটো পালোহি পুৰা ভিৰ হৈছে গাইজ আৰু মাজে মাজে আমি যাই আছোঁ আহিছে এনেকুৱা আমি আহি থাকোঁতে লাহে লাহে আমি ধুনীয়াকৈ এনেকুৱা মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু মন্দিৰৰ ভিতৰত আহোঁতে ইয়াত মানে কেমেৰা কৰিবলৈ নেদেই হ'লেও আমি মনে মনে এনেকৈ কেমেৰাবোৰ সকলোৱে অন কৰি সকলোৱে ভিডিঅ' বনাই আছে আৰু ময়ো লগতে ভিডিঅ' বনাই আছোঁ আৰু আমাক মানে কেমেৰা বন্ধ কৰিবলৈ বাৰে বাৰে দি আছে হ'লেও আপোনালোকক দেখাবলৈ মই কেমেৰাটো অন কৰি দিছোঁ আৰু এনেকৈ মন্দিৰৰ লাহে লাহে আমি সকলোৱে যাই আছোঁ আৰু অলপ সময় এনেকৈ যাওঁতে এনেকৈ যাই থাকিম আৰু এইফালে কুকুৰ ৰাখিবলৈ দিয়া নাই এইফালে মানে ৰখিবলৈ দিয়া নাই এনেকৈ যাই থাকিব দিছে আমি ভাবিছোঁ মানে সেই আৰু মন্দিৰটো এনেকৈ ধুনীয়াকৈ আমি এনেকৈ সোমাই আহিলোঁ আৰু এতিয়া ইমান মানুহ গাইজ দেখিছেনে এইবিলাক ইমান মানুহ মানে এইবোৰ মানুহেই মানুহ আৰু লগতে এইবোৰ ইমান জাম এনেকৈ দূৰৰ পৰা জাম লাগে গাইজ ফাইনেলি আমি এনেকৈ আহি ইয়াতে মানে ওপৰত উঠি ল'লোঁ ঠিক আছে এইখন আমাক ভিউ দেখাই আছোঁ আমি দেখাই আছোঁ আৰু আমি ইয়াতে ইমান ভিৰ এনেকৈ ভিৰ কৰি আমি মানে কৈ অলপমান মানে ভাবিলোঁ তাৰ ৰখিলোঁ সেয়া আমি ওপৰত হিচাপে মানুহ দেখিছে আপুনি মন্দিৰটো চাওক পুৰা মজা একদম কেউ দেখিছে আপুনি পুৰা ৰ'দ দি আছে মন্দিৰত একদম ধুনীয়া লাগি আছে একদম মজা লাগি আছে গাইজ আৰু বহুত মানে মানুহ গাইজ এনেকৈ কিনে আমি ভাবিলোঁ যেন আমি ওপৰত উঠি লওঁ আৰু ওপৰত উঠি ধুনীয়াকৈ ইয়াত অলপমান ৰেষ্ট লওঁ আৰু ৰেষ্ট ল'লে আৰু যাব বিচাৰোঁ এনেকৈ আহি কিনে আৰু এইফালে দেখিছে মন্দিৰ এনেকৈ মন্দিৰৰ ভিতৰত সোমাই আহি এইফালে এটা পুখুৰী আছে বোলে গাইজ বলক আমি পুখুৰীলৈ যাওঁ যাই কিনে অলপ খৰি চৰি থওঁ বলক মোৰ আগেদি তাতে আছে এনেকৈ পুখুৰী এটা আৰু মই পুখুৰীত ধুই আছোঁ যে খৰিখন থওঁ আৰু ইয়াতে মানুহবোৰে এনেকৈ গা ধুই আছে কিবা কৰি আছে বলক আমি দেখাওঁ আৰু এনেকৈ আহি চাওক গাইজ এই এনেকৈ বাগাত দি আছে ধ্যান কৰি আছে আৰু এনেকৈ আছে বলক আৰু এনেকৈ ইয়াতে অলপ খৰি চৰি থওঁ আৰু এনেকৈ ধ্যান কৰি আছে আৰু আমি আহি আছিলোঁ এনেকৈ খৰি খুনি থুই লওঁ আৰু এনেকৈ খৰি চৰি থুই ধ্যান কৰি আছে বলক ভিডিঅ'টো আপোনালোকে চাই দিয়ক এনেকৈ মুখ চুখ ধুই এনেকৈ আহি মজা কৈ এনেকৈ চিৰিদি উঠি যাম আৰু লগতে এনেকৈ চিৰিদি উঠি যায় বলক আপোনালোকক দেখাওঁ মন্দিৰ চন্দিৰবিলাক কেনেকুৱা কি চলি আছে আৰু এনেকৈ চলাই দেখাওঁ এনেকৈ ফুৰি চাইছে আৰু এইবোৰ মানুহ এনেকৈ চাই আছোঁ ধুনীয়াকৈ ভগৱান সকলো দেখিলোঁ আৰু এনেকৈ আহি ইয়াতে সকলো ভগৱান দেখিলোঁ আৰু ভগৱান চগৱান সকলো আৰু নাজানো এতিয়া কি ভগৱান বা আৰু আপোনাক যে মই ভিডিঅ' আৰু এনেকৈ শিৱ বাবাক দেখা পাই গ'লোঁ কি গ'ল আপোনালোকক দেখাইছোঁ বলক আৰু এইটো কি পোৱা ভগৱান নাজানো যে গাইছে আৰু এনেকৈ আমি ধুনীয়াকৈ আৰু কামাখ্যা মন্দিৰৰ পৰা লাহেকৈ ওলাই আহিলোঁ আৰু এনেকৈ মানুহৰ লগত জাম পাতি যাই আছোঁ ওলাই আহিলোঁ আৰু গেটখন দি ওলাই আহি আৰু ধুনীয়াকৈ এনেকৈ যাই আছোঁ আৰু আজি ভিডিঅ'টো আমি সমাপ্ত কৰিলোঁ আপোনালোকে ভিডিঅ'টো লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ত' গাইজ আজিলৈ বাই বাই